ভাল পাইছ না অলপ টেবলেট কিটা কিন্তু ৰেগুলাৰ খাবি হয় নেকি শেষ হলে কবি মই আনি দিম ঠিক আছে দে ৰাখিছো আচ্ছা কা কি হৈছে মাৰ ভৰি এখনৰ বিষ নাৰ্ভৰ প্ৰব্লেম এখন মুখন দিম চা কি দিবা মা মানে ইখন ভৰি ভাল নোহোৱালৈকে মোৰ ভৰিখন দিম মানুহজনী চলি থাকক তুমি কি কৰিবা আমাৰনো কি আছে পিটপিটাই ঘূৰি ফুৰা মানুহ তাতকে মানুহজনীয়ে চলি থাকক পিছে কোনখন দিম বুলি ভাবিছা কোনখন এইখনকে দিওঁ নেকি চা জোৰটো বেছি পাব চাওঁ ইয়াত দি আছো এইখনে ভাল হ'ব কমল অ কমল কমল মাতিছে অ এই দাখন লৈ আহাচোন ঐ দাখন কিয় চা আৰে ভৰিখন কাটিব লাগিব নহয় কিয় শুলকাব পৰা নাযাবনে নেযাব নহয় বাবা দাখন আনি এইখিনি জেগাতে এনেকে এনেকে দুকুপ দি দিম একো নহয় তাৰপিছত মাল চাফা ঐ চা চেলি মোৰ জোচতে ওলাই গৈ চা একো নাই তুমি দিব বিচাৰিছা ভাল কথাহে ঐ চা মতা মানুহৰ ঠেং মাইকী মানুহৰ গাত দেখাব চা কমল দাখন আনাচোন মতা মাইকী কাটাৰ পিছত গম নাপায় নহয় বাবা ঐ চা নালাগে চা মৰি যা নহয় ৰ'বা কমল দাখন আনা আকৌ হাই কমল কৈলো মই জীৱনত সোনকালে আনা কৈলো মই জীৱনত পাইছ মজাটো আহ তই আজি